নমস্কাৰ SBI CSP and CSE ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আজি আমি এনেকুৱা এটা বিষয় আলোচনা কৰিব গৈছোঁ আপোনালোকে দেখা পাইছে এই ভিডিঅ'ৰ জৰিয়তে যে থাম্বনেলত ইতিমধ্যে দিয়া আছে আমি আপোনালোকে এখন কেনেকৈ আপোনালোকে জামাবন্দী কেনেকৈ আপোনালোকে অনলাইনত অতি সহজে উলিয়াব তাৰ বিষয়ে জানিবলৈ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে দেখা পাইছে আমি ৰেড চিনেৰে আপোনালোকক দেখাই গৈছোঁ revenueassam.nic.in আপুনি তাতে এটো যি ধৰিত্ৰী আসাম বোলা যেটো আপোনাৰ ওয়েবসাইট আছে সেই ওয়েবসাইটৰ জৰিয়তে আপোনালোকে সেই যি মাটিৰ জবাবন্দী অতি সহজে আপুনি ঘৰতে বহি মোবাইলতে কেনেদৰে উলিয়াব তাৰ বিষয়ে চাই থাকক এয়া দেখা পাইছে আপোনালোকে হোম পেজত আমি ইতিমধ্যে সোমাই আছো তাৰ তলতে আপোনাৰ এয়া আমাৰ দেখা পাইছে ল্যান্ড ৰেকৰ্ড জামাবন্দী ইয়াতে আপুনি জাস্ট ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা পেজ খোল খাই যাব সেই পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে যিসকল ডিস্ট্ৰিক্ট হয় ধৰক অসমৰ যিসমূহ ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টসমূহ একোটাকৈ আপুনি সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পাছতে আপুনি সাৰ্কুল অফিচ যেনেকৈ সাৰ্কুল হয় চক্ৰ কি চক্ৰৰ পৰা তাত ক্লিক কৰিব লাগিব তাৰ পাছতে আপুনি যিখন আপোনাৰ ৰেভিনিউ গাঁও হয় সেই ৰেভিনিউ গাঁওখন আপুনি সিলেক্ট কৰিব লাগিব ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ প্ৰথমে এয়া আমাৰ SBI CSP and CSE ইউটিউব চেনেললৈ আপোনালোকক জনাবলৈ গৈ আছে কেনেদৰে আপোনালোকে এখন জমাবন্দী উলিয়াব তাৰ বিষয়ে চাবলৈ আমাৰ ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে তেতিয়াহে আপুনি ঘৰতে বহি কোনো 1 টকা খৰচ নোহোৱাকৈ আপুনি এখন জমাবন্দী উলিয়াব পাৰিব চকচোন আমাৰ ভিডিঅ'টো যদি আমাৰ ভিডিঅ'টো ভাল পায় তেনে আপুনি শ্বেয়াৰ কৰি দিব আপোনাৰ 10 জনলৈ তেতিয়াহে আপোনাৰ 10 জনে গৈ 100 জনক শ্বেয়াৰ কৰিব তেতিয়াহে সকলো ঘৰতে বহি উলিয়াব পাৰিব এখন জমাবন্দী এনেদৰে লাহে লাহে গৈ আপুনি আপোনাৰ কোনখন ডিস্ট্ৰিক্ট হয় যদি আপোনাৰ হুজাই মৰিগাঁও দেখা পাইছে যোৰহাট কৰিমগঞ্জ কামৰূপ কোকৰাঝাৰ দৰং ডিমা হাছাও ধৰক যদি আপোনাৰ যোৰহাট হয় ধৰক আপোনাৰ যোৰহাট হৈছে আপুনি যোৰহাট ক্লিক কৰক তাৰ পাছতে চক্ৰ সাইকুল আছে দেখা পাইছে ইয়াতে চক্ৰ বোলা লিখাটো সেই চক্ৰতে আপোনাৰ যেটো আপোনাৰ চক্ৰ হয় পশ্চিম হয় উত্তৰ হয় দক্ষিণ হয় তেনেকুৱা আপুনি সিলেক্ট কৰিব তেতিয়া আপোনাৰ সেই সিলেক্ট কৰাৰ পাছতে তাৰ সাইডে গাঁও আছে দেখিছেনে সেই গাঁওখনত ক্লিক কৰিব লাগিব গাঁওখন মানে কোনখন গাঁও আপুনি তাত পাব আপোনাৰ যিখন ৰেভিনিউ গাঁও হয় ৰেভিনিউ প্লেস হয় তাতহে পাব ধৰি লওক সৰু সুৰা এনেকৈ দুই এখন গাঁও একেলগে আছে তাৰে এখন ধৰি লওক ৰেভিনিউ গাঁও থাকে সেই গাঁওখন আপুনি বিচাৰ্য কৰি দিব লাগিব কোনখন আপোনাৰ ৰেভিনিউ গাঁও হয় আৰু সেই আপোনাৰ যেটো জবাবন্দী উলিয়াবলৈ যাব তেতিয়া আপুনি এখন লগত আপোনাৰ যেটো খাজানা ৰচিদ সেই খাজানা ৰচিদটো লগত লাগিব তেতিয়াহে আপুনি উলিয়াবলৈ অতি সহজে আপোনাৰ সুবিধা হ'ব ইতিমধ্যে দেখা পাইছে আমি ধৰি লওক আমাৰ যোৰহাট ডিস্ট্ৰিক্ট সিলেক্ট কৰিলোঁ চক্ৰ আপোনাৰ আছে ধৰক যোৰহাট পূব তিতাবৰ দেখা পাইছে তিয়ক যোৰহাট পশ্চিম আৰু মৰিয়নি তাতে যদি আপোনাৰ কোনটো চক্ৰৰ ভিতৰত পৰিছে আপুনি তাতে ক্লিক কৰক দেখা পাইছে অতি সহজে আপুনি ঘৰতে উলিয়াব পাৰিব এখন জমাবন্দী আপুনি কি কৰিব লাগিব সকলো তথ্য জানি থাকক এই আমাৰ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু যদি আমাৰ চেনেলটো নতুনকৈ আহিছে তেন্তে আপোনালোকে এনেকুৱা টেকনিক্যাল ভিডিঅ'খিনি পাই থাকিবৰ কাৰণে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব আগন্তুক দিনত এনেকুৱা আপোনালোকৰ ভিডিঅ'খিনি আগবঢ়াই যাম আৰু সুন্দৰ ভিডিঅ' যিখিনি টেকনিক্যাল ভিডিঅ' হয় আমি প্ৰথমবাৰৰ বাবে আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো কেনেকৈ আপুনি এখন জমাবন্দী উলিয়াব ঘৰতে বহি চকচোন এতিয়া আমি পশ্চিম চক্ৰ সিলেক্ট কৰিছো আপোনালোকে সিলেক্ট কৰাৰ লগে লগে আপোনাৰ তাত গাঁওসমূহ আহিব গাঁওখনো আহাৰ পাছতে আপুনি তাতে গাঁওখন সিলেক্ট কৰি আপুনি তাতে তিনটা অপচন আহিব আমি দেখাই গৈ আছো কিন্তু সাৰ্ভাৰ স্লোৰ বাবে আপোনালোকক কিছু ইমান ফাষ্ট দেখাব পৰা নাই তথাপিও আপোনালোকে চাই থাকক ইতিমধ্যে আহি পাইছে দেখা পাইছে এইসমূহ যিসমূহ আপোনালোকে ৰেভিনিউ গাঁও হয় আপোনালোকে দেখা পাই আছে এই ৰেভিনিউ গাঁৱৰ পৰা আপোনাৰ যিখন ৰেভিনিউ গাঁৱৰ ভিতৰত পৰে তাতে আপুনি ক্লিক কৰি দিয়ক তাৰ পাছতে ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব দেখা পাইছে আমি ৰেভিনিউ গাঁওখন ইতিমধ্যে সিলেক্ট কৰিবলৈ গৈ আছো আপোনালোকে দেখা পাই গৈ আছে এটাকৈ যদি আমাৰ ভিডিঅ'খিনি আপোনালোকে ভাল পায় তেনে আপুনি সাবস্ক্ৰাইব কৰি থব আগন্তুক দিনত এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব আৰু আমাৰ এই চেনেলৰ জৰিয়তে বিভিন্ন অসম গভৰ্ণমেণ্ট আৰু ভাৰত গভৰ্ণমেণ্টৰ আমাৰ সকলো স্কিম উপলব্ধ হ'ব এই চেনেলৰ জৰিয়তে তেন্তে আগন্তুক দিনত এনেকুৱা ভিডিঅ'খিনি পাই থাকিবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি থব তেতিয়াহে আপুনি অতি সহজে আৰু সোনকালে পাব
চাওকচোন এতিয়া আপোনালোকে কেনেদৰে আমি উলিয়াইছোঁ ধৰক এতিয়া আমি পানী চকোৱা চাৰ্চ কৰিম আপুনি ইয়াতে প দেখা পাইছে পটো আপুনি ক্লিক কৰিলে পানী চকোৱা আহি যাব কিন্তু চাৰ্ভাৰ কাৰণে কিছুমান চলা নাই এতিয়া ধৰকচোন আমি এতিয়া পানী চকোৱাটো এনেকৈ আপুনি স্ক্ৰল কৰিও আপুনি পানী চকোৱাটো চাব পাৰে আপুনি লাহে লাহে গৈ আছে গৈ পানী চকোৱা দেখা পাইছে আমি পানী চকোৱা পাই গৈছোঁ তাতে আপুনি ক্লিক কৰি দিয়ক লাহেকৈ দেখা পাইছে আপোনালোকে দেখা পাই গৈ থাকিব আপোনালোকৰ আগত মই জামাবন্দী কেনেকৈ উলিয়াব আপোনাৰ মোবাইলৰ জৰিয়তে ঘৰতে বহি আপোনাৰ মাটিডোখৰ ক'ত আছে কি কথা আপুনি জানিবলৈ আপোনাৰ মাটিত কোনোবাৰ নাম আছে নেকি নে আপোনাৰ নিজৰ নামত আছে সেই সকলো তথ্য জানিবলৈ আমাৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক দেখা পাইছে ইতিমধ্যে জিলা দেখিছে যোৰহাট চক্ৰ পশ্চিম চক্ৰ তাৰপিছত গাঁও আপোনাৰ পানী চকোৱা গাঁও ইয়াতে আপুনি দেখা পাইছে চাৰ্চ দেখা পাইছে জিলা চক্ৰ গাঁও তাৰ তলতে দেখিছে চাৰ্চ বাই ডাক নম্বৰ চাৰ্চ বাই পাটা নম্বৰ চাৰ্চ বাই পাটাদাৰ নাম মানে আপুনি ডাক নম্বৰ দিও চাব পাৰে পটা নম্বৰ দি চাব পাৰে আৰু পটাদাৰৰ নাম দিও আপুনি চাৰ্চ কৰি আপোনাৰ জমাবন্দী উলিয়াব পাৰিব এতিয়া আপুনি অতি সহজ আপুনি ডাক নম্বৰ বা পটা নম্বৰ দি আপুনি যদি চাৰ্চ কৰে তেতিয়া অতি সহজেই আপোনাৰ জমাবন্দী আপোনাৰ ওচৰত ওলাই যাব আপুনি ভাবকচোন কোৰ্টলৈ যাব লাগিব আপুনি 100 টকা দি চালান কাটিব লাগিব তাৰপাছত আপুনি ৰ'ব লাগিব আকৌ এসপ্তাহৰ পিছত যাব লাগিব এনেকৈ বিভিন্ন আপোনাৰ সময় লাগি যাব সেই সময়খিনি আপুনি অপচয় নকৰি ঘৰতে বহি মোবাইলতে আপুনি কিদৰে এখন জমাবন্দী উলিয়াব দেখা পাইছে আপোনালোকক দেখাই আছোঁ ইতিমধ্যে আমি পটা নম্বৰ দি আপোনালোকৰ জমাবন্দী আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিম এখন জমাবন্দী অতি সহজে কেইমিনিটৰ ভিতৰত আপুনি নোহোৱাকৈ আপুনি এখন জমাবন্দী হাতত পাব দেখা পাইছে আমি ইতিমধ্যে পাটা নম্বৰ আপোনাৰ মাৰিবলৈ চেষ্টা কৰিছোঁ পাটা নম্বৰ মৰাৰ আগত আপোনাৰ দেখিছে কেপচাৰ কোড এটা দেখিব এনেদৰে সেই কেপচাৰ কোড মৰাৰ পাছতে আপুনি পাটা নম্বৰ মাৰি দিব আমি মাৰি দিয়াৰ লগে লগে চাৰ্চ কৰিব চাৰ্চ কৰাৰ পাছতে তলত অপশ্যন দেখা পাইছে পটা নং বুলি তাতে আপুনি ক্লিক কৰক আমি ৰেড চিনেৰে দেখাই দিছোঁ দেখা পাইছে তাতে ক্লিক কৰাৰ পাছতে আপুনি সেয়া দেখা পাইছে চি জমাবন্দী বুলি আছে জমাবন্দী সেই জমাবন্দীত আপুনি ক্লিক কৰক দেখা পাইছে আপোনালোকৰ ওচৰত ইতিমধ্যে এখন জমাবন্দী কেনেদৰে 2-3 মিনিটতে আপুনি এখন জমাবন্দী আপোনাৰ হাতত তুলি যাব পাৰিব তাৰ বিষয়ে চাবলৈ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক যদি আমাৰ ভিডিঅ'টো ভাল পায় তেনে আপুনি ছাবস্ক্ৰাইব কৰি থ'ব আগন্তুক দিনত এনেকুৱা ভিডিঅ'খিনি পাই থাকিবলৈ দেখা পাইছে ইতিমধ্যে আমাৰ এই সাৰ্ভাৰ ইছ্যুৰ বাবে আপোনাৰ কিছু হেৰি হৈছে দেখা পাইছে এয়া আপোনালোকে চাওক আপোনালোকৰ মাজত কেনেদৰে এখন জমাবন্দী ওলাই গৈছে এয়া দেখিছে আমাৰ কেনেদৰে এখন জমাবন্দী ওলাই আপুনি প্ৰিণ্ট কৰি ল'ব পাৰিব দেখা পাইছে এনেদৰে এখন জমাবন্দী আপুনি উলিয়াব পাৰিব দেখা পাইছে আপোনালোকৰ আগত এখন জমাবন্দী ইতিমধ্যে ওলাই গৈছে সকলো ভিউৱাৰ্ছলৈকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আগন্তুক দিনত আমাৰ এনেকুৱা টেকনিক্যাল ভিডিঅ'খিনি পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনাৰ বাবে প্ৰয়োজন বোধ কৰে তেন্তে আপোনাৰ ফেমিলি মেম্বাৰলৈ আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেতিয়া আপোনাৰ ফেমিলি মেম্বাৰো উপকৃত হ'ব এই ভিডিঅ'ৰ জৰিয়তে কেনেদৰে এখন জমাবন্দী উলিয়াব পাৰিব অতি সহজে ধন্যবাদ জয় আই অসম